हेलो एवरीवन मो कमेडी यूट्यूब चैनल सकलोके स्वागतम जनाइছো। আজি আমি ওলাইছো পথাৰ ধান দাবলে। আজি ধান দাবলে যাও মা মই আজিৰ পৰা ওলাইছো। মা বা দাই আছিলে ধানবোৰ ভালকে পকা নাই হেকানে আজি চাই আহুগে। এতিয়া আহি আছো আমি পথাৰলে। এয়া লগৰ কিজনী ধান দাবলে আহিছো। আমি ফিচাৰীটো ওচৰ পাইছোহি আৰু ঘৰৰ পৰা অকণমান দূৰত ধান খেতি। পথাৰ আহি পাই গলোহি। এতিয়া ধান দাম চাহ খাবলৈ বহিলো। চাহ দিছে নে কিহে খাবলৈ লৈছে। এইবিলাক ধান দাই হৈছে। এইবিলাক ধান কাটি থৈ দিয়া আছে। এতিয়া খাম আমি চাহ খাবলৈ বহিবলৈ লৈছো। মা এজনী ৰবাব টেঙা কমলা টেঙা বাকলিয়ে কমলা টেঙা খালো। তাৰপৰা এইটো ৰবাব টেঙা বৰটেঙা বুলিও কয় কিছুমানে। এইটো টেমাটোত আছে লস্কৰা বন, তাৰপৰা জলফাই। ঢেৰ খাবলৈ আনিছো পথাৰত কিবা কিবি। তাৰপৰা খাই মেলি আৰু লাহেকৈ উঠিম আৰু এতিয়া। ধান দাই হৈ গ'ল মানে আজিলে হ'ল আৰু উঠি আহি আছো ঘৰলৈ। মানুহজনে ডাঙৰি আনি আছে। সেয়া দেখিছে নহয় ডাঙৰি পাৰি আছে। ঘৰ আহি পাই গ'লো। মোৰ ৰখি দেখাটো ঘৰ নাথাকিলে একদম মানে মন চন মাৰি শুই থাকে। তাৰ গাটো বেয়া এইকেইদিন। ভাত খাবলৈ মন নকৰে। ঘৰ আহি পাই চুকাফা দিৱস আছিলে নহয়। চুকাফা দিৱস উপলক্ষে পালন কৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।